বধ কৰিব পাৰিব। সেয়েহে আমি তাক তাৰ ৰূপ ধাৰণ কৰি বধ কৰি আৰু তাৰ পাছত মৎস্য ৰূপ ধাৰণ কৰি স্বামীকে উদ্ধাৰ কিন্তু প্ৰভু আমিনো এই মহাপ্ৰলয়ৰ মাজত কেনেকৈ জীয়াই থাকিম? শুনাতেন ৰাজা, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আমি তোমাৰ ওচৰলৈ এক বৃহৎ নৌকা পঠাই দিম। তুমি তাতে তৰু তৃণ, জীৱ জন্তু আৰু পাছৰ কল্পত স্বজন কৰিবৰ বাবে যিহকেই পোৱা তাকেই তুমি নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন আৰু 7 নিশা চলিব। আমি দুৰ্দান্ত ভয়াবহ পুনৰ মৎস্যৰ ধাৰণ কৰি তোমাৰ ওচৰলৈ আহিম। তুমি আমাৰ মূৰৰ ওপৰত এটি শিং দেখিবা আৰু তেতিয়াই তোমাৰ নৌকা বাহুকে আমাৰ শিঙৰ সৈতে মেৰাই 7 দিনৰ অন্তত পৃথিৱী পুনৰ শান্ত হ'ব। আৰু তেতিয়া তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব লাগিব। সংশয় নকৰিবা, বিপদত আমাক স্মৰণ কৰিবা। আমি কৰিম।